নমস্কাৰ মই মিনুস্মিতা আপোনালোক সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ হৈতে আশা কৰো আপোনালোকৰ ভাল কুখলে আছে সকলো কেবা দিনটো ভিডিঅ' দিয়া নাই আজি সেই কাৰণে ভাবিছো আজি এটা ভিডিঅ' দিয়া যাওক মাজতে বহুত কেটা ব্লগ দিলো কিন্তু আজি যেটো মই টপিক লৈ আহিছো তেনেকুৱা ভিডিঅ' বহুত দিন হল দিয়াই নাই আসলতে মই অকনমান ফেশ্বন ৰিলেটেড ভিডিঅ' লৈ আহিছো আজি কাৰণ আমি সকলোৱে হেবিলাক মানে কিছুমানে মন দিও কিছুমানে নিদিও আৰু যি সকলে মন দিয়ে হে সকলে এটো মানে জানিবই আৰু যি সকলে হেবোৰ কথাত অকনমান মন দিয়া নাই আজি মই তেওঁলোকৰ কাৰণে ভিডিঅ'টো বনাইছো আশা কৰো আপোনালোকে ভাল পাব আসলতে আমি ব্লাউজে হওক কুৰ্টিয়ে হওক টপে হওক কাপোৰৰ হেই নেক ডিজাইনটোৰ লগত আমি কেনেকুৱা জুৱেলাৰী পিন্ধিম আসলতে আজি এটো মই পিন্ধি আছো এটা এটো একদম কলাৰৰ ওচৰতে এনেকে বন্ধ এটোৰ লগত মই কেনেকুৱা জুৱেলাৰী পিন্ধিম বা ডিপ নেকৰ লগত মই কেনেকুৱা জুৱেলাৰী পিন্ধিম ভি নেকৰ লগত মই কেনেকুৱা জুৱেলাৰী পিন্ধিম লগতে বন্ধৰ ব্লাউজৰ লগত আমি কেনেকৈ পিন্ধিম ব্লাউজ বুলি নহয় আসলতে তেনেকুৱা টপ হ'ব পাৰে তেনেকুৱা কুৰ্টি হ'ব পাৰে হে সকলো বিলাকৰ লগত আমি কেনেকুৱা জুৱেলাৰী পিন্ধিম মই সকলো বিলাক আপোনালোকক ক'বলৈ চেষ্টা কৰিম আৰু যদি কিবা থাকি গৈছে আপোনালোকে মোক কমেন্টত ক'ব মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম তেতিয়া হলে ভিডিঅ'টো আৰম্ভ কৰো ফাৰ্ষ্টতে মই পিন্ধি লৈছো এটা সুইটহাৰ্ট নেকৰ ব্লাউজ এটো সুইটহাৰ্ট নেকৰ হয় মই আপোনালোকক ভালকে ধুনীয়াকৈ দেখাই দিম এটো এটা সুইটহাৰ্ট নেকৰ ব্লাউজ দেখিছেনে কিমান বেছি ধুনীয়া সুইটহাৰ্ট নেকৰ ডিজাইনৰ ব্লাউজটো এফালৰ পৰা আহি ইয়াতে ধুনীয়াকৈ এটা শেপ লৈ লয় একদম ধুনীয়া এটা শেপ বিৰাট ধুনীয়া সুইটহাৰ্ট নেকৰ ব্লাউজ খুব ধুনীয়া আৰু এইটোৰ লগত আমি কেনেকুৱা জুৱেলাৰী পিন্ধিলে ভাল লাগিব এটো যেহেতু ডিপ কাট ব্লাউজ হয় বহুত তললৈকে কাট আছে হে কাৰণে ইয়াৰ লগত আমি লং নেকলেস পিন্ধিলে ভাল নেদেখাব কাৰণ ইয়াৰ যোনটো ডিজাইন হেটো ডিজাইনটো একেবাৰে নোহোৱা হৈ যাব হে কাৰণে আমি ইমানখিনি যেটো আমাৰ গ্যাপ আহিব এই গ্যাপটোৰ ভিতৰতে আমি নেক পিসটো সিলেক্ট কৰিব লাগিব আৰু ইয়াৰ ভিতৰতে আমি ডাঙৰো পিন্ধিব পাৰো সৰুও পিন্ধিব পাৰো মই আপোনালোকক দেখাইছো এটো এটা ধুনীয়া সেট হয় এটো আমাৰ অসমীয়া গহনা হয় এটো যদি আমি এনেকৈ কৰি পিন্ধো মই পিন্ধি দেখাই দিছো এটো ধুনীয়া দেখিছেনে এটো অকনমান হলেও মানে ডাঙৰ হয় ইমান সৰু নহয় আৰু এটোৰ লগত ইমান ধুনীয়াকৈ মিলি গৈছে যোনটো ব্লাউজৰ ডিজাইন হয় নেক ডিজাইন হয় হেটো ওলাইছে লগতে আমাৰ যোনটো জুৱেলাৰী হেটো বিৰাট ধুনীয়াকৈ ওলাই পৰিছে হে কাৰণে আমি ইয়াৰ লগত অলপমান ডাঙৰ জুৱেলাৰী পিন্ধিলেও বেয়া নালাগিব মই এতিয়া অকনমান ডাঙৰ এটা পিন্ধি আপোনালোকক দেখাই আছো আৰু এতিয়া মই এটো পিন্ধি ললো জুৱেলাৰী যেটো অকনমান হেভি হয় কিন্তু মোৰ যোনটো ব্লাউজৰ ডিজাইন হয় এটো অকনমান যেহেতু ডিপ হে কাৰণে ইমান ডাঙৰ এটা জুৱেলাৰী পিন্ধিলটো বেয়া নাই লগা আৰু এইটো জুৱেলাৰী আপোনালোকে পিন্ধিব পাৰিব যদিহে আপোনালোকে হেভি জুৱেলাৰী পিন্ধিব বেয়া পায় তেতিয়া হলে মই যোনটো আগতে দেখাইছিলো যে এনেকুৱা সিম্পল এটাও পিন্ধিব পাৰিব এটো ইমানো হেভি নহয় এটোও পিন্ধিব পাৰিব আৰু তেনেকুৱা ডিঙিত যোনটো লাগি থাকে আসলতে এটো এটা ডিঙিত যেনেকৈ লাগি থাকে এনেকুৱা ডিজাইনৰ মানে জুৱেলাৰী বিলাক ধুনীয়া লাগিব মানে অকনমান যেনেকৈ লাগি থাকে চকাৰটো নহয় ইয়াত অকনমান যাতে এনেকৈ এতিয়া ডিঙিত যেনেকৈ বহি আছে ধুনীয়াকৈ ডিঙিত তেনেকুৱা নিচিনা জুৱেলাৰী আপোনালোকক ভাল লাগিব সুইটহাৰ্ট নেকৰ লগত হেতুৱে কথা বলক তেতিয়া হলে আমি সেকেন্ডলৈ যাওঁ এতিয়া মই নেক্সট ব্লাউজটো পিন্ধিছো এটো এটা ভি নেকৰ ব্লাউজ মই ধুনীয়াকৈ ইয়াতে লগাই দিম আৰু মই দেখাইও দিম এইটো চাওক কিমান এটা ধুনীয়া ডিপ কাটৰ হয় পিছফালটো ভি নেকতে আছে আৰু ফ্ৰন্টটো ইমান ধুনীয়া এটা ভি নেকত দিয়া আছে দেখিছেনে আৰু ভি নেক সদায় আপোনালোকে ডিপ নেকতে দিব একদম খুব এডখতে ভি নেকটো দিলে ভাল নালাগিব অকনমান ডিপ নেক হলে মানে ভি নেকত বিৰাট ধুনীয়াকৈ ওলাই পৰে খুব ধুনীয়া লাগিব এবাৰ যদি মানে ভি নেকত নাই পিন্ধা এবাৰ পিন্ধি চাব দেখিছেনে কিমান ধুনীয়া এটা ভি নেকৰ ব্লাউজ আৰু এটো যেহেতু ডিপ নেক হয় হে কাৰণে ইয়াৰ লগত মিলিব সদায় চকাৰ ভি নেকৰ লগত সদায় চকাৰে ভাল লাগিব আৰু যেহেতু এটো মোৰ পাটৰ ব্লাউজ হয় হেতু কাৰণে মই ইয়াতে আপোনালোকক এটুকে পিন্ধি দেখাম যিকোনো এটা জুৱেলাৰী পিন্ধোতে আমি কাপোৰৰ মেটেৰিয়েলটোৰ লগত মিলাইহে পিন্ধিব লাগিব এটো যেহেতু পাটৰ ব্লাউজ হে কাৰণে ইয়াৰ লগত বেলেগ ভাল নালাগিব এটুকে ভাল লাগিব লগতে ইয়াতে গোল্ডেনত গুণা কৰা আছে হে কাৰণে মই এটুকে লৈছো আৰু এটো এটা চকাৰ হয় এটো চকাৰ হিচাপতো পিন্ধিব পাৰি বা এনেকৈ অকমান এনেকেও পিন্ধিব পাৰি কিন্তু মই চকাৰ হিচাপতে পিন্ধি দেখাম আপোনালোকক যেহেতু এটো ভি নেকৰ ব্লাউজ হয় আৰু আপোনালোকৰ যি ভি নেক আছে তাৰ লগতো আপোনালোকে সদায় এনেকৈ চকাৰ কৰিয়ে পিন্ধিব খুব বেছি ধুনীয়া লাগিব মই দেখাই দিছো পিন্ধি আপোনালোকক এটো দেখিছেনে এটো চকাৰ হিচাপতে মই পিন্ধিছো
আৰু আপোনালোকে যদি শাৰীৰ লগত পিন্ধে বা লেহেংগাৰ লগত পিন্ধে তেতিয়াহ'লে যিকোনো চকাৰ আপোনালোকে পাবই অনলাইনত সেইটো পিন্ধিব পাৰিব যিহেতু এইটো পাটৰ ব্লাউজ সেইকাৰণে এইটোহে মিলিব সেইকাৰণে মই বেলেগ একো পিন্ধি দেখুওৱা নাই এইটোৱে চাব যাতে আপোনাৰ যদি ফেচখন অকণমান ডাঙৰ হয় গোল হয় ৰাউণ্ড হয় বা অলপ যদি শকত হয় তেতিয়াহ'লে কিন্তু তেনেকুৱা চকাৰ নিপিন্ধিব একদম লাইট চকাৰ পিন্ধিব আৰু চকাৰটো খুব ক্ষীণ ছোৱালীক খুব বেছি ধুনীয়া লাগে ডিঙিটো যাৰ অকণমান দীঘল তেনেকুৱা চকাৰ ভাল লাগে আৰু তেতিয়াহ'লে আমি আকৌ নেক্সটটোলৈ যাওঁ আৰু মোৰ ইয়াতে এটা ব্লাউজ আছে সেইটো ভি-নেকৰ হয় মই সেইটো আপোনালোকক দেখাই দিম কিন্তু সেইটো বহুত গৰম মানে ভেলভেটৰ হয় সেইকাৰণে সেইটো মই পিন্ধি দেখাব নোৱাৰিম আপোনালোকৰ আগত এইটো ভেলভেটত আছে কিন্তু এইটো ভি-নেকৰ হয় আৰু বেক চাইডত হুক দিছিলোঁ আৰু এনেকুৱা এটা লগাই দিছিলোঁ এইটোৰ লগতো এনেকৈ ভাল লাগিব দেখিছেনে ধৰিব পাৰিছে চকাৰটোৱে সদায় ভাল লাগিব ইয়াৰ লগত যদি মই দীঘল এটা পিন্ধি দেখাওঁ তেতিয়াহ'লে ভাল নালাগিব কিন্তু মই এইটো যেতিয়া পিন্ধিছিলোঁ তেতিয়া মই দীঘলে পিন্ধিছিলোঁ বাৰু দেই আপোনালোকে যদি দেখে আকৌ ক'ব নহয় এইটো পিন্ধাৰ লগত দীঘলটো পিন্ধিছিলোঁ এইটোৰ লগত মই দীঘল পিন্ধিছিলোঁ তেতিয়া মই কাপোৰযোৰ একদম হেৰিয়াত পিন্ধিছিলোঁ কেঁচা মুগা বুলি যে কয় সেইটো কাপোৰৰ লগত অকল ব্লাউজটোহে মানে কালাৰত ৰাখিছিলোঁ সেইযোৰ একদম চিম্পুল হয় কেঁচা মুগা সেইযোৰৰ লগত মানে একদম এনেকুৱা গল্ডেনত ভাল নালাগিব কাৰণ কাপোৰযোৰ বহুত বেছি চিম্পুল হয় আৰু এইটো সেই একেই হ'ব কালাৰটোৰ লগত মিলিব সেইকাৰণে মই এই দুটাৰ মাজত মানে মিলাই পেলাই দীঘল এটা জাপি ছেট পিন্ধিছিলোঁ সেইটো কাৰণে কৈ দিছোঁ যদি আপোনালোকে কাপোৰযোৰ ৰঙিলত পিন্ধে তেতিয়াহ'লে এইটোও যাব যদিহে কাপোৰযোৰ একদম তেনেকৈ মোৰ নিচিনাকৈ পিন্ধিবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে ৰেড চকাৰ বা আমাৰ যিটো অসমীয়া গহনাটো একদম ধুনীয়া ইয়াতে ডিঙিত লাগি থকা বহুত ধুনীয়া ধুনীয়া জুৱেলাৰী পায় আমাৰ অসমীয়া গহনাত সেইখিনি আপোনালোকে পিন্ধিব পাৰিব মোৰ ওচৰত যিহেতু এনেকৈ ডিঙিত লাগি থকা চকাৰ নাছিলে সেইকাৰণে ৰঙাত নাছিলে সেইকাৰণে মই সেইটোকে পিন্ধিলোঁ ৰঙাত আপোনালোকৰ ওচৰত যদি তেনেকুৱা আছে তেতিয়াহ'লে আপোনালোকে তেনেকুৱা পিন্ধিব এতিয়া মই পিন্ধি ল'লোঁ এটা ব'টনেকৰ ব্লাউজ আৰু ব'টনেকৰ ব্লাউজটো যিহেতু আমাৰ ডিঙিৰ একদম ওচৰে পায়হি আগৰকেইটাতো বহুত ডিপ নেক আছিলে সেইকাৰণে আমি কি পিন্ধিছিলোঁ ইয়াতে কভাৰ কৰাকৈ আমি জুৱেলাৰী পিন্ধিছিলোঁ এতিয়া যিহেতু ব'টনেকটো একদম আমাৰ ডিঙিৰ ওচৰতে ইয়াৰ লগত আমি কি পিন্ধিম ইয়াৰ লগত আমি পৰাপক্ষত খুব দীঘল এডাল গহনা পিন্ধিব পাৰোঁ ব'টনেকৰ লগত সদায় আপোনালোকে দীঘল পিন্ধিব তেতিয়া খুব ধুনীয়া লাগিব মই পিন্ধি দেখাই দিছোঁ দেখিছেনে এতিয়া কিমান ধুনীয়াকৈ আমাৰ ব্লাউজৰ ডিজাইনটো ওলাই পৰিছে লগতে আমাৰ নেক পিচটো ওলাই পৰিছে কিমান ধুনীয়া লাগিছে ব'টনেকৰ লগত আপোনালোকে পাৰিলে এনেকুৱা দীঘল পিন্ধিব যদিহে আপোনালোকৰ অকেজন চাই আচলতে আমি এই জুৱেলাৰীটো পিন্ধিব লাগিব আৰু কাপোৰ চাই পিন্ধিব লাগিব অকেজন চাই পিন্ধিব লাগিব বুলি মই ইয়াতে সেইকাৰণে ক'লোঁ কাৰণ আমি বিয়া এখনলৈ গ'লে আমি যিটো জুৱেলাৰী পিন্ধিম সেইটো আমি সাধাৰণতে যিকোনো এটা পাৰ্টিত নিপিন্ধোঁ বা যদি মই ব্ৰাইড হওঁ তেতিয়াহ'লে মই যিটো জুৱেলাৰী পিন্ধিম বাকী বিয়াত উপস্থিত থকা বেলেগেতো নিপিন্ধে সেইকাৰণে আমি অকেজন চাই জুৱেলাৰীখিনি চইচ কৰিব লাগিব আৰু এটা কথা আমি কাপোৰ চাই মেটেৰিয়েল চাই আমি চুজ কৰিব লাগিব ইয়াত যিহেতু মই এখন ৰিহা লৈছোঁ সেইকাৰণে মই এই ছেটটো পিন্ধিছোঁ যদিহে মই এনেকুৱা যিকোনো এখন শাৰী হওক বা এনেকুৱা পিন্ধোঁ তেতিয়াহ'লে এই বস্তুটোৰ লগত এই বস্তুটো নাযাব আৰু আমাৰ যিহেতু এইটো পাৰিটো চিলভাৰত আছে সেইকাৰণে আমি সেইখিনিও ধ্যান দিব লাগিব সেইখিনি বাৰু বহুত বেছি বহলকৈ নকওঁ খালি আজি মই ব্লাউজৰ কথাটো কৈছোঁ কাৰণে ব্লাউজৰ কথাটোকে পাতিম লগতে এইখিনি কৈ দিছোঁ যদিহে আপোনালোকে আমাৰ যিবোৰ মানে অসমীয়া সাজপাৰ সেইবোৰৰ লগত সদায় অসমীয়া ছেটেই পিন্ধিবলৈ ট্ৰাই কৰিব যদি শাৰী বা লেহেংগা পিন্ধে তেতিয়াহ'লে বেলেগ যিকোনো পিন্ধিব পাৰিব আৰু যদিহে আপোনালোকে ভাবে যে মই অকেজনটো চাই বোলে চেইনডাল পিন্ধিবলৈ ইচ্ছা যোৱা নাই তেতিয়াহ'লে আপোনালোকে ব'টনেকৰ লগত কি কৰিব তেতিয়া আপোনালোকে ব'টনেকৰ লগত সাধাৰণ অকণমানি এযোৰ ফুলি পিন্ধিলেই যথেষ্ট চেইন নিপিন্ধোঁ তেতিয়াহ'লে আপোনালোকে এনেকৈ কাণতে যিটো লাগি থাকে একদম সৰুকৈ মই ইয়াতে থুৰীয়া লৈছোঁ মই যিহেতু ক'লোঁ মোৰ কাপোৰযোৰৰ লগত মিলাই মই গহনাখিনি পিন্ধিছোঁ সেইকাৰণে মই ইয়াতে আপোনালোকক থুৰীয়াযোৰ পিন্ধি দেখাম আপোনালোকে যদি ব'টনেকৰ শাৰীৰ লগত যদি শাৰীৰ ব্লাউজটোৰ লগত আপোনালোকে যদি পিন্ধিব বিচাৰে তেতিয়াহ'লে বেলেগ যিকোনো পিন্ধিব পাৰিব মানে এতিয়া ধুনীয়াকৈ মিলি গৈছে বেছি নাই লগা হেভি নাই লগা তেনেকৈ আচলতে আমি অকেজন চাই পিন্ধিব লাগিব আগৰকেইটা মই যিকেইটা একদম ফাৰ্ষ্টতে দেখালোঁ যোনটো মই চুইটহাৰ্ট নেকৰ লগত দেখালোঁ সেইটোতো মই অকণমান মানে হেভি পাৰ্টিত যাব পৰা দেখালোঁ আৰু
সকলোৱে সেইটো নিজৰ যোনটো অকেজন সেইটো পাৰ্টি চাই পেলাই আপোনালোকে ড্ৰেছ কৰিব পাৰিব বট নেকৰ লগত এনেকুৱা পিন্ধিব পাৰিব সৰু নতো চেইন পিন্ধিব পাৰিব আৰু যদিহে বোলে চেইন ফুলি দুইটা পিন্ধো তেতিয়াহ'লে কি কৰিব চেইনডাল দীঘল পিন্ধিব ফুলিযোৰ সৰু ল'ব চেইন ফুলি একো দিগদাৰ লগা নাই যদি মই ইয়াতে চকাৰ পিন্ধি দিওঁ তেতিয়া ভাল নালাগিব সেইটো ধৰিব পাৰিবই আপোনালোকে দেখিছেনে বহুত বেছি হেভি লাগিব ভাল নালাগিব আৰু অকণমান হকতো লাগিব সেইকাৰণে আপোনালোকে পিন্ধোতে সদায় সেইটো চাই ল'ব দেখিছেনে কিমান বেছি হেভি লাগিছে এতিয়া মই পিন্ধি ল'লোঁ এইটো ব্লাউজ ধৰিব পাৰিছে একদম পুৰা ডিঙিলৈকে কভাৰ হৈ আছে এনেকুৱা আপোনালোকে কুৰ্তিও চিলাই ল'ব পাৰিব কুৰ্তিটো এইটো খুব ভাল লাগিব আৰু ব্লাউজটো খুব কাপোৰটো হেভি হয় বিৰাট ধুনীয়া ৱৰ্ক কৰা আছে ইয়াৰ লগত আমি কেনেকুৱা জুৱেলাৰী পিন্ধিম এইটো যিহেতু একদম ডিঙিলৈকে ঢাক খাই আছে দুআঙুল মানে ওলাই আছে সেইটো কাৰণে ইয়াৰ লগত আমি যিহেতু এনেকুৱা চেইন টেইন কোনো পিন্ধিবলৈ জেগাই নাই নহয় জানো সেইকাৰণে আমি যি পিন্ধো আমি ইয়াতে ফুলি লগতে পিন্ধিব লাগিব আৰু ফুলিযোৰ যদি হেভি হয় দীঘল হয় ভাল নালাগিব মই দেখাই দিম বাৰু এযোৰ দেখিছেনে এযোৰ দীঘল ফুলি এযোৰৰ লগত ভাল লাগিব নে নালাগে দেখাই দিম বাৰু আৰু এফালে মই যোনযোৰ সৰু ফুলি সেইযোৰ দেখাই দিম ফুলি পিন্ধি ল'লোঁ এইফালে অকণমান দীঘল এযোৰ পিন্ধিছোঁ আৰু এইফালে শিলিখাৰ ছেটৰ ফুলিপাত পিন্ধি লৈছোঁ এতিয়া চাওকচোন কোনটো বেছি ধুনীয়া লাগিছে এইটোৱে নিশ্চয় ভাল লাগিছে কাৰণ এইটো বহুত ওপৰলৈকে আছে আৰু ইয়াত যিহেতু আমি ছেট পিন্ধিব নোৱাৰোঁ তাৰপিছত ফুলিযোৰ ইমান দীঘল পিন্ধিলে আমাৰ ডিঙিলে মাত্ৰ অকণমানহে গেপ থাকে সেইকাৰণে ভাল নালাগে কিন্তু এনেকৈ চাওকচোন কিমান ধুনীয়া লাগিছে এইটো যিহেতু এইটো বহুত বেছি ৱৰ্ক কৰা আছে সেইকাৰণে এইটো সদায় মানে ফুলিযোৰ একদম চিম্পুলত ৰখাৰ কাৰণে বেছি ভাল লাগিছে যোনটো এইটো থুৰীয়া এযোৰো ইয়াত পিন্ধিলে মানে এযোৰো যিহেতু অলপমান ইয়াতে কাম কৰা আছে ধৰিব পাৰিছেনে ক'লা ৰঙৰে থুৰীয়া হয় সেইকাৰণে মানে এইটো ইমানো ভাল লগা নাই মানে ওলাই পৰা নাই কিন্তু এইটো যিহেতু বেছি ৱৰ্ক কৰা আছে এইটো একদম চিম্পল সেইটো কাৰণে এই বস্তুটো বেছি ধুনীয়াকৈ ওলাই পৰিছে সেইকাৰণে আপোনালোকে খুব বেছি যদি হেভি কাপোৰৰ লগত সদায় মানে এটাৰ কালাৰৰে জুৱেলাৰী পিন্ধিবলৈ ট্ৰাই কৰিব আৰু একদম সাধাৰণতে আমি যিবোৰ ব্লাউজ চিলাওঁ সাধাৰণতে বেলেগ একো ডিজাইন নকৰাকৈ যোনটো ব্ৰা কাট বুলি কয় সেইটো এনেকুৱা ধৰণৰ ডিজাইন ফ্ৰণ্টটো ৰাউণ্ড বা এইটো পিছটো ৰাউণ্ড সেই তেনেকুৱা ব্লাউজত আমি কেনেকুৱা জুৱেলাৰী পিন্ধিম তেনেকুৱাত আপোনালোকে দুইটাই পিন্ধিব পাৰিব চকাৰো পিন্ধিব পাৰিব ইয়াত এনেকৈ অকণমান পৰি থকা যিকেইটা গহনা মই দেখালোঁ আগতে সেইকেইটা পিন্ধিব পাৰিব বা লঙো পিন্ধিব পাৰিব চাব খালি কাপোৰৰ মেটেৰিয়েলটো চাব লগতে পাৰ্টি কেনেকুৱা অকেজনত গৈছে সেইটো ওপৰত চাব আৰু যিসকলৰ মুখখন একদম ৰাউণ্ড হয় গোল হয় তেওঁলোকে চকাৰৰ ঠাইত অকণমান এনেকৈ ইয়াতে ডিঙিত যে পৰি থাকে ইমানমানত তেনেকুৱা গহনা পিন্ধিলে খুব ভাল লাগিব মই সেইটোৰ ওপৰত বেলেগকৈ বনাম বাৰু ভিডিঅ' সেইটোৱে এইটো ৰাউণ্ড নেকৰ কথাটো কৈ দিলোঁ যোনটো সাধাৰণ আমি চিলাওঁ আজিৰ ভিডিঅ'টো আশা কৰোঁ আপোনালোকে ভাল পাব মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাও কৈছোঁ মই কি পিন্ধোঁ আচলতে বা কি পিন্ধিলে মই নিজকে ভাল দেখোঁ তেনেকুৱাখিনিৰ ওপৰতো ভিত্তি কৰি কৈছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব যদি ভাল পায় প্লিজ কমেণ্টত জনাব ভাল লাগিলে বুলি আৰু যদিহে আপোনালোকৰ কিবা কুৱেশ্যন থাকে বা আপোনালোকেও যদি কিবা এনেকুৱা মই যিখিনি ভিতৰত হয়তো মই যিখিনি দেখুৱাব নোৱাৰিলোঁ তেনেকুৱাৰ যদি কিবা ডিজাইনৰ ব্লাউজ আছে আপোনালোকৰ লগত মোক তেতিয়াহ'লে জনাব মই নিশ্চয় আপোনালোকক ক'ম কেনেকুৱা জুৱেলাৰী পিন্ধিলে ভাল লাগিব তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ সামৰিছোঁ আশা কৰোঁ আকৌ লগ পাম খুব সোনকালে তেতিয়াহ'লে বাই বাই আজিলৈ